নমস্কাৰ মোৰ বন্ধু বান্ধৱীসকল। এই দুদিনে সমগ্ৰ অসমতে কেৱল জুবিন দা। কোনে বাৰু কল্পনা কৰিব পাৰিছিল জুবিন দা যে এনেকৈ আমাৰ মাজৰ পৰা এৰি গুচি যাব। কথাটো যেন এতিয়াও বিশ্বাস কৰিব টান হৈ পৰিছে। এতিয়াও যেন জুবিন দাই আহি ক'বহি, চা মই মৰা নাই। লাখ লাখ মানুহৰ এখন বিশাল সাগৰৰ মাজত শুই আছে জুবিন দা। আমি জীৱনতো কল্পনা কৰা নাছিলোঁ যে জুবিন দা মৰিব পাৰে, তেওঁ মৃত্যু হ'ব পাৰে। জুবিন দাৰ মৃত্যু কিন্তু নিজৰ ভুলৰ বাবে হোৱা নাই, তেওঁ কেৱল কেইজনমান বেপাৰীৰ বাবেহে মৃত্যু হৈছে। আমাৰ জুবিন দা সদায় অমৰ হওক। আমাক উচিত তদন্ত লাগে, আমাক ন্যায় লাগে। জুবিন দাৰ সুৰত সঁচাকৈয়ে যেন যাদু আছিল। দুখত হওক সুখত হওক সকলো সমস্যাতে যেন তেওঁৰ গান শুনি আমি নিজকে সান্তনা দি লৈছিলোঁ। আজি সেই জুবিন দা ক'ত গ'ল? জুবিন দাৰ মৃত্যুৰ খবৰ সঁচাৰ হ'লেও এই কথা কিন্তু বিশ্বাস কৰিবলৈ টান হৈ পৰিছে। অকল্পনাহীন, আজি ভাষাহীন জুবিন দা। জুবিন দা অমৰ হওক। সদায় জুবিন দা আমাৰ মাজত যেনেকৈ আছিল তেনেকৈ থাকিব আৰু ভৱিষ্যতে থাকিব। জুবিন দা অমৰ হওক। জয় জুবিন দা। জুবিন দাই কৈছিল 2019 চনতে তেওঁ মৰিলে গোটেই অসমত মায়ামিতি গানটোৱেই বাজি উঠিব।